ডিপাৰ্টমেণ্টে নহয় মেইনটেনেঞ্চ এইবাৰতো যোৱা 5 বছৰত 25% পইচাই নতুন স্কিমত খৰচ হৈছে 75% পইচা SOPDৰ আমি ৰিপেয়াৰ্ছৰ কাৰণে খৰচ কৰিছোঁ আৰু বহুত প্ৰকল্প আমি ৰিপেয়াৰ কৰিছোঁ কিন্তু সমস্যাটো হ'ল এতিয়া এইটো ৰিপেয়াৰ হ'ব মই যে ক'লোঁ এই বছৰ মানে অহা বছৰৰ পৰা পানী পাব বুলি এইবছৰ আমি ৰিপেয়াৰিং কৰিম এতিয়া বানপানীটো কিমান আহিব বাৰিষাৰ ছিজনত পানী কিমান হ'ব আকৌ স্কোৱাৰিং হৈ যাব পাৰে মানে প্ৰকৃতিৰ লগত যুঁজি থকাটো এটা নিৰন্তৰ প্ৰক্ৰিয়া এইটো নহয় যে মই কৈ দিলোঁ আৰু বস্তুটো ৰৈ যাব এটা ছিষ্টেমত যদি চব চলি থাকে ঠিক আছে এতিয়া ওপৰৰ পৰা ডাঙৰ ডাঙৰ গছ ভাঙি আহে গছে আহি গেটত খুন্দা মাৰে আৰু মাৰিয়ে থাকে খুন্দা গেট খুলি দিব নোৱাৰি গেট খুলিলে গোটেইটো মানে পানীটো তলত নামি যাব নুখোলাৰ কাৰণে মাৰি থাকে এটা সময়ত ভাঙি যায় গেটটো চ' সমস্যা আছে আমি বৈজ্ঞানিক পদ্ধতিৰে কেনেকৈ এইটো কাম কৰিব পাৰোঁ চাওক ইৰিগেশ্যনৰ পৰিকল্পনা যেতিয়া আমি কৰোঁ অসম এক সুকীয়া ৰাজ্য কাৰণ UP বিহাৰ গুজৰাট ৰাজস্থান পাঞ্জাৱৰ নদীৰ লগত আমাৰ নদীৰ মিল নাই আমাৰ ইয়াত এতিয়া ধংশ্ৰীত আপুনি পানী দেখিছে যে পানীটো একদম নাই গোটেই শিল আৰু বালি দেখি আছে বাৰিষাৰ কেনেকৈ বিকৰাল ৰূপ লয় মোক কওক যে মানুহ চায়ে ভয় লাগি যায় কিন্তু বাহিৰততো তেনেকুৱা নাই আৰু বিশেষকৈ উত্তৰ পাৰত যিখিনি নদী আছে অৰুণাচল বা তিব্বতৰ পৰা যিখিনি পানী আহে এই পানীৰ পৰিমাণটো বহুত বেছি থাকে কিন্তু যিয়ে নহওক চেষ্টা এটা কৰা যাব চেষ্টা চলি থাকিব আৰু মই ভাবোঁ যে ফৰেষ্টে যদি অলপ সহায় সহযোগ কৰে প্ৰকল্পটো আমি ভালকৈ চলাম সাধাৰণ কিছুমান ছাৰ এনেকুৱা আছে আপোনাৰ এটা বান এটা বান্ধিবৰ কাৰণে বা মাথাউৰি এটা চলি গৈছে কেনেল এটা সেইখিনি বান্ধি দিলে ৰাইজে পানী পায় সেইখিনি মেইনটেনেঞ্চ কিন্তু আচলতে মানে কৰা হোৱা নাই বিভাগে যিখিনি পইচা থাকে মইতো ক'লোঁ আপোনাক যে 75% পইচা SOPDৰ মই মেইনটেনেঞ্চত দিলোঁ নতুন প্ৰকল্প এটা বনাব গ'লে ধৰক 10 কোটি টকা লাগিব আৰু পুৰণি প্ৰকল্পক মানে চলায়মান কৰাৰ কাৰণে ৰিপেয়াৰিং মেইনটেনেঞ্চ কৰি যদি আমি ভাল কৰি দিওঁ তেতিয়া 50 লাখ টকাত হয় নতুন বনোৱাতকৈ পুৰণক মানে ৰিপেয়াৰ কৰি ভাল কৰি দিয়াটো ভাল না বুজা নাই পুৰণাটো 50 লাখতে ভাল হৈ গ'ল তাতেও 5,000 কৃষকে পানী পাব ইয়াতেও 5,000 কৃষকে পানী পাব আৰু বদনামীৰ পৰা আমি আঁতৰি আহিলোঁ যে প্ৰকল্পটো বন্ধ হৈ আছে চ' নতুন বনোৱাতকৈ আমাৰ গুৰুত্ব অকল মেইনটেনেঞ্চৰ ওপৰতে আছিলে কিন্তু পইচাৰো এটা সীমা থাকে আৰু স্কিমবোৰ বহুত দিনৰ পৰা বিকল হৈ আছিলে আৰু অসমৰ নদীবোৰৰ এটা বেলেগ ধৰণৰ প্ৰকৃতি আছে যে নদীয়ে গতিপথ সলনি কৰে এতিয়া ধৰক এই হেডৱৰ্কছটো আমি ইয়াতে বনালোঁ এইটোতো ৰান অফ দি ৰিভাৰিয়ে নদীৰ ওপৰতে আমি বনাই দিলোঁ বহুতবাৰ কি হয় নদীৰ ওপৰত নবনাই নদীক ডাইভাৰ্ট কৰি আমি বনাওঁ যে হেডৱৰ্কছটো সৰু হেডৱৰ্কছটো বনালোঁ আৰু কৰোঁ এতিয়া আপুনি দেখিব যে নদী গতিপথ সলনি হৈ গ'ল এই হেডৱৰ্কছটো ফেইল হৈ যায় গোটেই ইৰিগেশ্যনৰ প্ৰকল্প ফেইল হৈ যায় তাত আপুনি ৰিপেয়াৰ মেইনটেনেঞ্চ কৰিলেও পানী নাহে বালি চৰ পৰি যায় চ' অসমৰ নদীবোৰ বেলেগ আমাৰ ছিষ্টেমবোৰ অলপ আমি বেলেগ লাইনত চিন্তা কৰা আৰম্ভ কৰিছোঁ নিটফি এটা ৰিপৰ্ট কৰি আছে ৰুডকি IITৰ এক্সপাৰ্টক লৈ আৰু মই ভাবোঁ যে অহা দিনবোৰত ডাঙৰ প্ৰকল্পৰ জৰিয়তে কিয় সৰু প্ৰকল্প ছাকচেছ হোৱা নাই বহুত সোনকালে ফেইল কৰে টিউবৱেলো আমি দি চালোঁ বহুত পৰিমাণে মানে টিউবৱেলত বালি আহি যায় 2 বছৰ 3 বছৰ পিছত বালি আহি যায় চ' ইয়াত এটা সুকীয়া পৰিৱেশ আছে মই কৈছোঁ যে জিঅ'গ্ৰাফী চাই আৰু চব ডিষ্ট্ৰিক্টৰো একেধৰণে মানে নহ'ব আজি গোলাঘাটত প্ৰকল্পৰ প্ৰকাৰ যিটো হ'ব যি ধৰণে মানে গোলাঘাটৰ প্ৰকল্প হ'ব হয়তো ওদালগুৰি জিলাৰ প্ৰকল্পটো তেনেকুৱা নহ'ব ইঞ্জিনিয়াৰিং কৰোঁতে আমি চবৰ কাৰণে একে ছিষ্টেম লগাই দিওঁ যে এইটো হেডৱৰ্কছ হ'ব এইটো বনিব কিন্তু অলপ কমন চেঞ্চ যদি এপ্লাই কৰোঁ অলপ ছিষ্টেমটো যদি এপ্লাই কৰোঁ আমি বুজি পাম যে প্ৰত্যেকটো নদীৰ যিটো ৰূপ বা যিটো ব্যৱহাৰ সেইটো বেলেগ ধংশ্ৰীৰ ব্যৱহাৰ বেলেগ বেলশ্ৰীৰ ব্যৱহাৰ বেলেগ পাঁচনৈৰ ব্যৱহাৰ বেলেগ তো মৰা ভৰুলুৰ ব্যৱহাৰ বেলেগ জীয়াগাভৰুৰ ব্যৱহাৰটো বেলেগ চ' প্ৰত্যেক নদীৰ ব্যৱহাৰটো চাইহে আমি প্ৰকল্পবোৰ কৰিব লাগে ধনশিৰিবাসী ৰাইজে কিন্তু 12 মাহ পানী 12 মাহ খেতি কেতিয়া আচলতে সম্ভৱ হ'ব 23ত আমি কৰিছিলোঁ যেতিয়া প্ৰজেক্টটো ক্ল'জ কৰিছিলোঁ মই নিজে আহিছিলোঁ গোটেই কমাণ্ড এৰিয়াটো দিনজোৰা মই খোজকাঢ়ি ঘূৰিছিলোঁ
তেতিয়াতো এই বছৰ ঠিকেই আছিলে, 24তো ঠিকেই আছিলে, 24ৰ বানপানী এইটো ডেমেজ কৰিলে, সেইকাৰণে এই ঘটনাটো ঘটিলে। কিন্তু মই ইমান যে ডেমেজ হৈছে খবৰটো মোক দিয়া নাছিলে, মই ইঞ্জিনিয়াৰকো মানে সুধিছোঁ যে কিয় এইটো হ'ল, কিন্তু যিয়ে নহওক কৰিম। হা বহুত স্কিম আছে ছাৰ এনেকুৱা সৰু সৰু স্কিম বহুত আছে ইৰিগেশ্যনত মানে তেতিয়াতো পানী পোৱা নাই মই ক'লোতো আপোনাক মানে মই কিন্তু ছাৰ এনেকৈ স্কিমো আছে হৈছে কিন্তু পানী যোৱা কিন্তু সঠিকভাৱে ইঞ্জিনিয়াৰে হেৰি কৰা নাই যিহেতু পানী যোৱা নাই পানী নাযায় বলক ইঞ্জিনিয়াৰৰ লগত অলপ আলোচনা কৰোঁ বলক। ছাৰ এই লাষ্ট এটাই কথা ক'লোঁ ছাৰ ইয়াতে কেইবাটাও কোৱাৰ্টাৰ আছে, তাৰপিছত আপোনাৰ এই তাতেও আছে আমাৰ ধনচিৰি, কিন্তু বহুত কোৱাৰ্টাৰ ছাৰ বেলেগে অকুপাই কৰি বহি আছে ছাৰ। বেলেগ মানে কোন? মানে ক'ৰবাত বেলেগ ডিপাৰ্টমেণ্টে লৈ আছে, কোনোবাই ঠিক আছে, চৰকাৰৰে আছে না। ইৰিগেশ্যনক যদি দৰকাৰ হোৱা নাই, যেতিয়া প্ৰকল্প বনাইছিল তেতিয়া বহুত ইঞ্জিনিয়াৰ আছিলে, টেকনিকেল মানুহ আছিলে, প্ৰকল্প হৈ গ'ল, কোৱাৰ্টাৰবিলাক খালী পৰি আছে, PWD যদি ব্যৱহাৰ কৰিছে বেয়ানো কি হৈছে? PWD নহয় ছাৰ, পাৰ্চনেলভাৱেও গৈছে। হা পাৰ্চনেল অফিচাৰখিনি ইয়াত থাকিব লাগে ছাৰ, অফিচাৰখিনি নাথাকে। বলক আলোচনা কৰিম, আপোনালোকেতো স্থানীয় বাসিন্দাই, আপোনালোকৰ পৰামৰ্শ ল'ম। কোনটো আপুনি ধনচিৰি প্ৰজেক্টটো চালে কি ক'ব? ধনচিৰি প্ৰকল্পটো 2076 চনত আৰম্ভ হৈছিলে, 2023 চনত আমি এইটো সম্পূৰ্ণ কৰিলোঁ। কিন্তু এতিয়া একমাহ আগতে খেতিয়ক ৰাইজে মোক জনাইছিল যে তেখেতসকলে মানে কেনেলেদি পানী পোৱা নাই। কৈছোঁ পানীটোতো পাব লাগিছিল, মোৰ তাত যিটো ৰিপৰ্ট আহি আছে পানী পাই আছে বুলি ৰিপৰ্ট আহি আছিলে। তেতিয়া মই ক'লোঁ মই নিজে যাম। তো আজি খেতিয়ক ৰাইজৰ আগ্ৰহক সন্মান জনাই মই আহিছোঁ, তেখেতসকলৰ লগত দীঘলীয়া এখন বৈঠক হ'ব। আমাৰ ইঞ্জিনিয়াৰসকলো আহিছে, আহি মই দেখিলোঁ যে যোৱা বানপানীত স্কাউৰিং হৈ আমাৰ যিটো চুইচ গেট আছিলে, চুইচ গেট এটা ফেইল হৈ গ'ল, পানীটো পণ্ডিং হোৱা নাই, মানে পানীটো ধৰি ৰাখিব পৰা নাই। পানীটো গেটৰ বেছ যিটো আছিলে, য'ত যাই গেটটো বহিছিলে, তাকে বানপানীয়ে খহাই লৈ গ'ল। এতিয়া গেটটো তাৰ তলত নাযায়, আৰু গেটৰ তলত আগত মাটি আছিলে, শিল আছিলে, এই শিল আৰু মাটিটো তাৰ পৰা ওলাই গ'ল। চ' গেপ হৈ যোৱাৰ কাৰণে পানীটো তলৰ পৰা ওলাই যায়। আৰু আজি মই ইঞ্জিনিয়াৰসকলৰ লগত কথাও পাতিম যে ইয়াৰ পৰা 100 মিটাৰ দূৰত যদি আমি ব্লক কৰি দিব পাৰোঁ, বল্ডাৰক যদি আমি ব্লক কৰি দিব পাৰোঁ, তেতিয়া বল্ডাৰে আহি গেটবিলাকক ডেমেজ নকৰিব, তাতে ৰখা যাব। আৰু সময়ে সময়ে এইটো আমি JCB দি ক্লিন কৰিম। দৰাচলতে এই গোটেই প্ৰকল্পটো ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত, ফৰেষ্টৰ অনুমতিত প্ৰকল্পটো হৈ গ'ল, কিন্তু ফৰেষ্টে এতিয়া ইয়াৰ পৰা শিল আৰু বালিটো উঠাব নিদিয়ে। আৰু শিল বালি উঠাব নিদিয়াৰ কাৰণে গোটেই চিল্ড হৈ কেনেলবোৰ বন্ধ হৈ গৈছে। চ' আজি DF ৰ লগতো কথা পাতিম, দৰকাৰী হ'লে বন মন্ত্ৰীৰ লগতো কথা পাতিম যে এই প্ৰকল্পক স্পেচিয়েল এটা ষ্টেটাছ দি ইয়াত নিজে মানে বৈ অহা আপোনাৰ ওপৰৰ পৰা লাহে লাহে পানীৰ লগত যে নামি আহে শিল আৰু বালি, এইটো যদি আমি চাফা নকৰোঁ প্ৰত্যেক বছৰে এইটো ডেমেজ হৈ থাকিব। চ' এটা কমপ্লিট ৰিভিউ ফৰেষ্টৰ লগতো কৰিম আৰু আমাৰ বিভাগৰ লগতো কৰিম, কৰি এই প্ৰকল্পটো অহা দিনবোৰত কেনেকৈ 30-35 হাজাৰ খেতিয়কক পানী দিব পাৰে।